নমস্কাৰ বন্ধু বান্ধৱীসকল, উঠিলোঁ মই শুই আৰু এতিয়া অলপ ৰেডি হওঁ। মানে আজি জানে নহয়, আজি হোলী হিচাপে অলপমানতো এনজয় হ'ব নাইবা কিবা এটা ধামাকা ভিডিঅ' লৈ আহিম গতিকে আপোনালোকৰ ওচৰত। গতিকে ভিডিঅ'টো শেষলৈ চাব। দেখিছে নহয় ৰাতিপুৱা উঠি কি অৱস্থা হ'ল ওচৰৰ ছোৱালীকেইজনী। গোটেইকেইটা অৱস্থাটো চাওঁ চাওঁ চাওঁ। আমাৰ টিকলিকেইজনী হোলী খেলত ব্যস্ত। গা পা ধোৱা হৈ গ'ল, এতিয়া মই হ'ম ৰেডি। ক'ত যাওঁ কি কৰোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া আহকচোন যাওঁ আমি ক'ত কি কৰোঁ। অ' মা যাওঁ ফুৰি আহোঁ। বাই বাই দিদি। হোলী নেখেলা তুমি? হোলী নেখেলা? লুনা বাহঁতে ইমান হোলী খেলিলে। এনেকৈ মই ওলাই আহিলোঁ। একচুৱেলি আমি বা এজনী ঘৰত আহিছোঁ এতিয়া, তাৰ পৰা ভাবি লওঁ আমি কি কৰোঁ, ক'লৈ যাওঁ। বাহঁতৰ হয় টিকলিজনী, তাই ধুনীয়াকৈ পাতি দিছে একদম হোলী লগাবৰ কাৰণে। তাত আমি হোলী লগাই মেলি আহি গ'লোঁ ফেঞ্চিলৈ বুলি। হোলীৰ দিনাখন ফেঞ্চিলৈ আহি সঁচাকৈ বহুত ভাল লাগে। দেখিছে নহয় কিমান মানুহ। হোলী বুলি আমি অলপ এনজয় কৰিলোঁ নাচি বাগি। দেখিছে নহয় আমি কেনেকৈ নাচি বাগি এনজয় কৰিলোঁ। লগৰখিনি ক'ৰ পৰা আহি নাজানো, একদম মানে ডাইৰেক্ট লগ হৈ গ'ল, ভাল লাগি গ'ল। নমস্কাৰ, ভিডিঅ'টো ইমান এটা ভাল কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। কাৰণ বেছি দীঘলীয়াও কৰিব নোৱাৰিলোঁ আৰু ভালদৰে ভিডিঅ'ও কৰিব নোৱাৰিলোঁ। অলপ বেছিয়ে প্ৰব্লেম পালোঁ ভিডিঅ' কৰাত। আৰু বাকী আৰু আপোনালোকে এইখিনি চাই কেনে পালে জনাব। আমি অলপ এনজয় কৰিলোঁ, আপোনালোকে চাগে এনজয় কৰিছে চাগে। ধন্যবাদ।